আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। শ্রদ্ধাৰ ৰাইজ, আজি আপোনালোকৰ সন্মুখত এটা ভাল লগা বাতৰি লৈ আহিছো। যি বাতৰিটো হল, আমাৰ পৃথিৱীখনত এটা ডাঙৰ দেশ আছে, ধনী এখন দেশ আছে, যি দেশৰ নাম হল ইংলেণ্ড। ইংলেণ্ডৰ আজি আকাশ বতাহ জমিন আসমান সকলো বস্তু আজি আনন্দত উৎফুল্লিত হৈ পৰিছে। কাৰণ ইংলেণ্ডৰ এজন ধনী ব্যক্তি, সকলোতকৈ ডাঙৰ ব্যক্তি, আটাইতকৈ ধনী ব্যক্তি, টকা পইচাৰ অভাৱ নাই, গাড়ী ঘোড়া অট্টালিকাৰ অভাৱ নাই, সেইজন ব্যক্তি আজি ইছলাম কবুল কৰি তেখেতে নিজেও আনন্দত উৎফুল্লিত হৈ পৰিছে। আৰু গোটা ইংলেণ্ড ইংলেণ্ডৰ সব মানুহ আনন্দত উৎফুল্লিত হৈ পৰিছে। সেইকাৰণে মই সকলো ৰাইজক মুছলমানক মই আহ্বান কৰিম, আপোনালোকে কমেণ্টত আহি আপোনালোকৰ খুশি প্ৰকাশ কৰিবৰ কাৰণে ইনশাআল্লাহ, মাশাআল্লাহ, সুবহানাল্লাহ, আলহামদুলিল্লাহ যি শব্দৰে পাৰে ভাল ভাল শব্দৰে আপোনালোকে কমেণ্টত আহি কমেণ্ট কৰি পেলাই আপুনি সেইজন মানুহৰ লগত আনন্দত উৎফুল্লিত হ'ব বুলি মই আশা কৰিছো। সেইজন ব্যক্তিক, ইংলেণ্ডৰ সেই ধনী ব্যক্তিক মই মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো। কাৰণ তেখেতে ইছলামৰ ব্যৱহাৰ দেখিছে, ইছলামৰ ব্যৱহাৰ ভাল, তেখেতে দেখিছে ইছলামৰ লেনদেন ভাল, তেখেতে দেখিছে ইছলামত সামাজিকতা আছে। এজন মুছলিমে আনজন মুছলিমৰ ফালে চাই মিচিকি হাঁহি দিলে সদকা কৰাৰ সমতুল্য সওয়াব পায়। সেইকাৰণে তেখেতে ইছলামক ভাল পাই নিজে ইছলাম গ্ৰহণ কৰিছে, এতিয়া তেওঁ মুছলমান হৈ পৰিছে। আলহামদুলিল্লাহ, আলহামদুলিল্লাহ, সুবহানাল্লাহি ওয়া বিহামদিহি, সুবহানাল্লাহিল আযীম। সেইকাৰণে গোটা বিশ্বৰ মুছলমান ৰাইজক মই অনুৰোধ কৰিম, আপোনালোকে খুশিত আনন্দত উৎফুল্লিত হৈ আপোনালোকে কমেণ্টত সুবহানাল্লাহ, আলহামদুলিল্লাহ লিখিব বুলি মই আশা কৰিছো। আৰু যদি ভাল লাগে এই দৃশ্যটো চাই নিশ্চয় সকলো মুছলমানৰ ভাল লাগিব। কাৰণ ইংলেণ্ডৰ আটাইতকৈ ধনী ব্যক্তি, যিজন ব্যক্তিৰ টকা পইচাৰ কোনো হিচাপ নাই, কিমান টকা পইচাৰ মালিক, কিমান অট্টালিকা বিল্ডিঙৰ মালিক, হিচাপ নাই, এনেকুৱা এজন ডাঙৰ হস্তি, এনেকুৱা ডাঙৰ ব্যক্তি, ধনী ব্যক্তি, তেখেতে ইতিমধ্যে ইছলাম কবুল কৰি মুছলমান হৈ পৰিছে। গতিকে আপোনালোকৰ এই দৃশ্যটো আৰু খবৰটো পাই যদি ভাল লাগিছে, আপোনালোকে ফলো কৰিব আৰু লাইক দিব, কমেণ্টত আহি ভাল ভাল মন্তব্য লিখিব, সুবহানাল্লাহ, মাশাআল্লাহ, আলহামদুলিল্লাহ এনেকা লিখি যাব বুলি মই আশা কৰিছো। আৰু ইউটিউবত যেতিয়া আপোনালোকে চাব, মেহৰবানি কৰি আপোনালোকে চেনেলটোক সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব।